নমস্কাৰ বন্ধুসকল, মই দীপানিতা শৰ্মাই মোৰ চেনেল অসমীয়া গৃহিণী দীপাৰ আন এটি ভ্লগলৈ সকলোকে বহুত স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি কিনে। আৰু আজি হ'ল 20 জুলাই সোমবাৰ। ভাবিলোঁ ভ্লগ এটা বনাওঁ আৰু, কিন্তু ভ্লগটো মই ৰাতিপুৱাই ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ, যদিও দুপৰীয়া হৈ গ'ল, কাৰণ আজি শাওনৰ সোমবাৰ হয় আৰু মই ব্ৰত ৰাখিছোঁ। চ' সেয়াই ৰাতিপুৱাই ঘৰৰ কাম কাজ আৰু লগতে যেহেতুকে ব্ৰত ৰাখিছোঁ অকণমান পূজাও কৰিলোঁ, সেইবাবে দেৰি হৈ গ'ল। আৰু আজি হাজবেণ্ড আহিছে পাকঘৰত। বনাবলগীয়া আচলতে একোৱেই নাই, যিহেতুকে ৰাতিৰে মাংস আছিলে। মই পূজা কৰাৰ বাবে নাইছোৱাৰ বাবে তেখেতক মই ভাতকেইটা বনাব দিলোঁ। আৰু ৰাতিৰে ভাত আছিলে, সেই ভাতকেইটা অলপমান বাছ গৰম কৰি লৈছে বাছ। আৰু আজি প্ৰাচুক খুৱাই দিয়া দায়িত্বখিনিও তেওঁৰে হয়, গতিকে এয়া খুৱাই দি আছে। কিন্তু তেওঁৰ হাতেৰে প্ৰাচুই একেবাৰে নাখায়, নাজানো কিয় নাখায়। আৰু মই যেনেকৈ খুৱাওঁ তেনেকৈ তেওঁ খুৱাব নাজানে, সেইবাবে সি নাখালেই ভাত, অলপমান এনেই নামমাত্ৰ খাইছে আৰু মই বনাবলৈ ওলাইছোঁ আজি সাবুদানাৰ পায়স। খাবলৈ খুব টেষ্টি হয় আৰু বনাবলৈ একেবাৰে সহজ, বেছি সময় নালাগে, বাছ 4-5 মিনিটমানৰ ভিতৰত হৈয়ে যায়। তাৰ কাৰণে মই এটা কেৰাহী বহাই দিছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ পিছত ইয়াত মই 1 চামুচ ঘি দি লৈছোঁ। আৰু এইয়া সাবুদানা মই ভিজাই থৈ দিছিলোঁ, প্ৰায় 1 ঘণ্টামান ভিজাই থৈ দিছিলোঁ। আৰু এইটো মিডিয়াম চাইজৰ সাবুদানাটো হয়। তাৰপিছত যেতিয়া ঘিখিনি গৰম হৈ গ'ল, তাত মই সাবুদানাখিনি দি দিছোঁ আৰু নামমাত্ৰ এনে অলপমান ফ্ৰাই কৰি ল'ম। আচলতে ঘি নিদিলেও হয়, ডাইৰেক্ট আপোনালোকে গাখীৰতে বনাব পাৰে, যেনেকৈ আমি চাউলৰ পায়স বনাওঁ তেনেকুৱা ধৰণকৈ বনাব পাৰি। কিন্তু ঘি দিলে চাগুৰ অলপমান টেষ্টিটো মানে সোৱাদটো বাঢ়ি যায়, সেইবাবে মই ঘি অকণমান ব্যৱহাৰ কৰিছোঁ। তাৰপিছত এইদৰে 2-3 মিনিটমান সময় লৰাই দিছোঁ আৰু লৰাই দিয়াৰ পিছত ইয়াতে মই আধা গিলাচ গাখীৰ দি লৈছোঁ। মাত্ৰ আধা গিলাচে গাখীৰ দিছোঁ, যিহেতুকে মোৰ চাগুৰ পৰিমাণো কম, সেইবাবে। আৰু গাখীৰখিনি দিয়াৰ পিছত এই ধৰণে অলপমান লৰাই দিছোঁ। আৰু তাৰপিছত ইয়াতে মই এটা তেজপাত দি লৈছোঁ আৰু তাৰপিছত এয়া 2টা ইলাচি এই ধৰণে গুড়ি কৰি কিনে দি দিছোঁ। পিছত মই ইয়াতে কেইটামান ড্ৰাই ফ্ৰুটছ দি দিছোঁ। ড্ৰাই ফ্ৰুটছ মানে কি, অকল আলমণ্ড কেইটামান ফালি কিনে দি দিছোঁ। আৰু ইয়াতে চেনি দিব লাগিব, কিন্তু মই চেনি ব্যৱহাৰ নাই কৰা ইয়াতে। খোৱাৰ টাইমত মই ইয়াতে গুড় দি কিনে খাই ল'ম। এনেকুৱা নহয় যে ব্ৰত ৰখাৰ কাৰণে মই চেনি নাই দিয়া, আচলতে মই চেনি একেবাৰে কমেই খাওঁ। 2-3 মাহ হ'ল মই চেনিটো একেবাৰে কমাই দিছোঁ নিজৰ ওজনৰ কাৰণে, কাৰণ মোৰ ওজন বাঢ়ি গৈ আছে। সেইবাবে ভাবিলোঁ অলপমান যিমান পাৰোঁ খোৱাটোত কণ্ট্ৰল কৰোঁ, সেইবাবে চেনি মই নাখাওঁৱেই। চাহৰ লগতে মই চেনি নাখাওঁ, গুড় দি কিনে মানে খাওঁ আৰু চাহ খাওঁ। আৰু এয়া দেখিছে, যেতিয়া আপোনাৰ সাবুদানাকেইটা ট্ৰান্সপাৰেণ্ট বল যে আছে তেনেকুৱা ধৰণৰ হৈ যাব বনোৱাৰ পিছত, তেতিয়া গম পাব আপোনাৰ চাউৰ পায়সখিনি হৈ গ'ল। চ' এয়া মোৰ সাবুদানাৰ পায়স, বহুত টেষ্টি হৈছিলে খাবলৈ। আপোনালোকে কিন্তু চেনি দিব যোনে চেনি খায়। আৰু এয়া দেখিছে, দেখাটো ধুনীয়া হৈছে, খুব ভাল লাগে খাই কিনে। এবাৰ ট্ৰাই কৰি কিনে নিশ্চয় চাব। চ' বন্ধুসকল, আকৌ স্বাগতম জনাইছোঁ। আৰু দুপৰীয়া হৈছে এতিয়া 3:45। চ' দুয়োজনে গ'ল শুবলৈ, ময়ো গৈছিলোঁ শুবলৈ, কিন্তু মোৰ দিনত মোৰ টোপনি নাহে, মোৰ একেবাৰে নাহে। কেতিয়াবা আহি যায়, বহুত যদি ভাগৰ লাগে, বহুত কাম কৰোঁ তেতিয়া আহি যায়। আজিও অৱশ্যে কাম কৰিয়ে আছোঁ, নকৰা নহয়, কিন্তু তথাপিতো আজি ভাত বনোৱা লেঠাটো নাছিলে। দেখিলে আপোনালোকে, হাজবেণ্ডে বনালে, তাকো কালি ৰাতিৰ ভাত আছিলে, সেইখিনি অকণমান ফ্ৰাই কৰি লৈছে। আৰু মাংস আছিলে, মাংস মই টাচ নাই কৰা, যিহেতুকে মই এয়াই ব্ৰত পালি আছোঁ। মাংস আৰু চুব ভাল নালাগে বাবে মাংস চোৱা নাই। আজি সেইকাৰণে পাচুকো ভাত খুৱাই দিয়া নাই, তেখেতে ভাত খুৱাই দিলে, কিন্তু সি সিমান এটা নাখালে, অলপমানেই খালে। চ' সিহঁতে বেলেগ ৰুমত শুই আছে, মই বেলেগ ৰুমত আহিলোঁ। আৰু এনেও হাজবেণ্ডৰ ওচৰত মই ভিডিঅ' নবনাওঁৱেই, তেওঁ যদি কাষত থাকে একেবাৰে নবনাওঁ মই।
লুকাই লুকাই কিনেহে মই ভিডিঅ' বনাওঁ। ইয়াৰে কাৰণটো হ'ল আচলতে প্ৰথম কথা নাজানো কিয় কাষত যদি কোনোবা থাকে মই একেবাৰে এনেকৈ কেমেৰা লৈ কিনে কথা পাতিব নোৱাৰোঁ। অলপমান মানে কি লাজে লাগে নে কি লাগে নাজানো, হাজবেণ্ড হয় তথাপিতো মোৰ অলপ লাজ লাগে। আৰু ছেকেণ্ডতে মানে কি আৰু এতিয়া যেনেকৈ মই কথাবিলাক মানে কি যেনেকৈ আহে তেনেকৈ কৈ যাই থাকোঁ, কিন্তু কোনোবা যদি কাষত থাকে মোৰ কথাবিলাক তেনেকৈ নাই। কি ক'ম ভাবি থাকোঁ, এবাৰ অন কৰোঁ কেমেৰা আকৌ এবাৰ অফ কৰোঁ, তেনেকুৱা হৈ যায়। চ' সেয়াই আৰু কিন্তু সেয়াই আৰু কাৰণটো, বিশেষ এনেকুৱা একো কাৰণ নাই। আচলতে তেখেত কাষত থাকিলে মোৰ অকণমান লাজ লাগে, এনেকৈ কেমেৰা লৈ কিনে কথা পাতিব বহুত লাজ টাইপ লাগে, সেইকাৰণে কথা নাপাতোঁ। সেইবাবে তেওঁ যদি বেলেগ এটা ৰুমত থাকে মই বেলেগ এটা ৰুমত আহি কিনে কেমেৰা অন কৰি কিনে অকলে এনেকৈ মানে অকলে থাকি কিনে কথা পাতিব বহুত কমফৰ্টেবল ফিল কৰোঁ, সেইবাবে মই অকলে এনেকৈ ভিডিঅ' বনাই থাকোঁ। চ' সেয়াই আৰু। তো এতিয়া আবেলি হৈ গ'ল, চ' চাওঁ আৰু কি কৰোঁ। সৰু সুৰা কিবাকিবি কাম আছে, সেইখিনি কাম ফিনিছ কৰি লওঁ, তাৰপিছত পাছতকো মাতি দিওঁ আৰু অকণমান দেৰিৰ পিছত আপোনালোকক আকৌ এবাৰ লগ পাম। সেই বন্ধুসকল আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু এতিয়া গধূলি হৈ গ'ল, গধূলি মই পূজা কৰি ল'লোঁ আকৌ এবাৰ। আৰু এয়া চব মানে গ্ৰীণ পিন্ধিলোঁ, হাততো নেল পলিচ লগালোঁ। কোৱা হয় যদি শাওণৰ মাহত আপুনি সোমবাৰ ব্ৰত পালন কৰে তেতিয়াহ'লে সেউজীয়া পিন্ধিব লাগে বুলি কিনে। আৰু শাওণৰ মাহটো আচলতে সেউজীয়া মাহ বুলিও কোৱা হয়, গতিকে যদি সেউজীয়া কাপোৰ বা তেনেকুৱা ধৰণৰ কিবাকিবি জুৱেলাৰী পিন্ধে তেতিয়া কয় আৰু ভগৱানে আপোনাৰ মনৰ আশা পূৰ্ণ কৰে বুলি কিনে। কিমান দূৰ সত্য সেইটো কথা কিন্তু নাজানো দেই, শুনা কথাহে। চ' সেয়াই ভাবিলোঁ যে ৰাতিপুৱাই পিন্ধা নহ'ল, কাৰণ ৰাতিপুৱাই এইবোৰ পিন্ধি কিনে আৰু পূজা কৰিব নোৱাৰি, কাৰণ ঘৰৰ কাম চাম থাকে। সেই গতিকে এতিয়া পিন্ধিলোঁ, এতিয়া এইয়া পূৰা গা পা ধুই আহি সেউজীয়া এইবিলাক পিন্ধি কিনে ভালদৰে আকৌ এবাৰ পূজা কৰিলোঁ। সেয়াই আৰু ভাবিলোঁ মই ভিডিঅ'টো এণ্ড কৰি থৈ দিওঁ ইয়াতে। আশা কৰিছোঁ আপোনালোকে অলপমান চাই যাতে ভাল পাইছে বুলি কিনে। যদি ভাল পাইছে তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব, কমেণ্ট কৰি কিনে নিশ্চয় জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত অল বুলি এটা অপশ্যন আহিব, তাত ক্লিক কৰি দিব। চ' আকৌ লগ পাম মই আপোনালোকক এটা নেক্সট ভিডিঅ'ত এটা নতুন ভ্লগৰ সৈতে। তেতিয়ালৈকে আহিছোঁ, বাই বাই।